জুবিন দাক কোনে আৱিষ্কাৰ কৰিছিল? কথাষাৰ শুনি আচৰিত হৈছে নেকি? হয়, নিশ্চয় ময়ো এই কথাষাৰ শুনাৰ পিছতে আচৰিত হৈছোঁ। কিন্তু বৰ্তমান সময়ত এই কথাষাৰ সামাজিক মাধ্যমত খুবেই চৰ্চিত হৈ আছে। কথাটো হ'ল যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ছাৰে যুৱ মহোৎসৱৰ এটা অনুষ্ঠানত এই কথাষাৰ কৈছিল যে জুবিন দাক তেওঁ আৱিষ্কাৰ কৰিছিল আৰু কৈছিল যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ছাৰে যেতিয়া বি বৰুৱা মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিল তেতিয়া যুৱ মহোৎসৱত সংগীত প্ৰতিযোগিতাৰ বাবে জুবিন দাক লৈ গৈ সকলোৰে মাজত চিনাকি কৰাই দিছিল। জয়ন্ত মল্ল বৰুৱা ছাৰে সম্পূৰ্ণ কথাখিনি কি কৈছিল বক্তব্যটো আপোনালোকে এবাৰ চাই লওক। জুবিন গাৰ্গক আজি অসমৰ ৰাইজে ইমান মৰমেৰে চায়, সেইজন জুবিন গাৰ্গক মই বি বৰুৱা মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক হিচাপে প্ৰথমবাৰৰ কাৰণে আৱিষ্কাৰ কৰিছিলোঁ আৰু তেওঁক যুৱ মহোৎসৱলৈ লৈ গৈছিলোঁ। আৰু সেই যুৱ মহোৎসৱতে 91 চনত জুবিন গাৰ্গে প্ৰথমটো সোণৰ পদক পাইছিল ৱেষ্টাৰ্ণ ভোকেলত। আৰু সেই জুবিন গাৰ্গক তেতিয়া কোনোৱে চিনি নাপায়। এজন কলেজীয়া ছাত্ৰ, মই কলেজখনৰ জেনেৰেল ছেক্ৰেটাৰী, কলেজত দেখি থাকোঁ গান গাই চুলি তুলি দীঘল, মই ভাবিছোঁ ভাল গান গাব ৱেষ্টাৰ্ণ ভোকেলৰ। তেতিয়া তাক ভোকেল গাবলৈ ৱেষ্টাৰ্ণ ভোকেল গাবলৈ লৈ গৈছিলোঁ। আৰু সেই ৱেষ্টাৰ্ণ ভোকেলতে প্ৰথমবাৰৰ কাৰণে জুবিন গাৰ্গে সোণৰ পদক পাইছিল। আৰু সেইটোৱে জুবিন গাৰ্গৰ প্ৰথম ৰাজহুৱা চিনাকি যে তেওঁ এজন সংগীত শিল্পী হিচাপে। আৰু আজি জুবিন গাৰ্গ কলৈকে গৈছে আপোনালোকে জানে।